ये सफर मंजिलों की ना है कोई खबर। আমাৰ ইউটিউব চেনেল টিপটপ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লাষ্ট পূজা হয় তো লাষ্ট পূজাটো দিনতে ওলাই আহিছোঁ অলপ ফুৰিম বুলি। ৰাতি যাম আমাৰ বেলকনাতে যাম, হয়তো মুক্তাপুৰত যাব পাৰোঁ। তো আপোনালোকক দেখুৱাম। এতিয়া যাই আছোঁ পিংক পেলেচত যাৱাৰ দুৰ্গা পূজা চাবলৈ আৰু বহুত জেগাত ফুৰিম। তো ব'লো। सफर कैसा है ये सफर मंजिल। ফাইনেলি আহি পাই গ'লোঁ পিংক পেলেচৰ দেৱালৰ দুৰ্গা পূজা। তো আহি পোৱা নাই, এইবাৰে প্ৰথম পিংক পেলেচৰ দুৰ্গা পূজা। তো ব'লো। Guys, video muncul terus. Video belakang. Manu shop. তো গাইজ মানে আজি লাষ্ট পূজা হয় গুৱাহাটীত আৰু মানে সেই মানে চাব আহিলোঁ। তো আপোনালোকক যি পাৰোঁ দেখুৱাম। তো গাইজ অলপ
তো গাইছ এনেকৈ এইবাৰলৈ পূজা সমাপ্ত হৈ গ'ল আৰু এইটো আমাৰ চিন্ময় ভাই কেনে বঢ়িয়া বেয়া তো হৈছে নেকি তো গাইছ এইবাৰ সেই গ'ল আৰু পূজা আৰু নেক্সট বাৰলৈকে অপেক্ষা তো গাইছ এইবাৰলৈকে দুৰ্গা পূজা শেষ হৈ গ'ল আৰু আবাৰলৈকে অপেক্ষা আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি থৈ তো বাই सफर कैसा है ये सफर